তাৰপিছত আপুনি আপোনাৰ কৰ্ম অব্যাহত আছে? কৰ্ম অব্যাহত আছে। গীতাৰ অসমৃত মই 2013 লিখাৰ পাছত চাই মই ভাবিলোঁ যে ইয়াততো মোৰ বিভ্ৰাট হৈছে, গতিকে মই যি বুজি পাইছোঁ সেই বুজি পোৱাখিনি মই লিখি উলিয়াই চাওঁচোন। সেই গতিকে মই একেবাৰে শেষত ভাগৱত ধৰ্ম উলিয়াইছিলোঁ এইখন কিতাপ। এই ভাগৱত ধৰ্মৰ পাতনিতে মই লিখিছিলোঁ। এইটো যে মোৰ অন্য অভিপ্ৰায় নাই, যেন দাপোনত মুখ চোৱাৰ দৰে মোৰ অন্তৰত কথাখিনি লিখি পেলাই নিজে চোৱা, এনেকুৱা এটা ভাৱ লৈ মই এখন 18 চনত লিখি উলিয়াই। ভাগৱতৰ পৰা ইয়াত কিবা ভাগৱতে আছে, ইয়াতে বিভিন্ন ভাগৱত মই ইয়াত দেখুৱাইছোঁ। ভাগৱতৰ আছে, বিভিন্ন ধৰণৰ আছে, বেদৰ আছে, উপনিষদৰ আছে, ভাগৱতৰ আছে, আমাৰ কীৰ্তন ঘোষা ইত্যাদি গোটেই মানে ভিন ভিন শাস্ত্ৰৰ উদ্ধৃতি ইয়াত দি পেলাই মই অকণ দিন লাগিলে। তেনেকৈ 13 চনৰ পৰা মই 18 চনলৈ 5 বছৰ, এই 5টা বছৰৰ অধ্যয়নৰ মূৰত মই এই ভাগৱত ধৰ্মভাগ লিখি উলিয়ালোঁ। ভুল ভ্ৰান্তি হৈছে, নাই হোৱা বুলি নকওঁ। আমাৰ নিচিনা সীমিত জ্ঞানৰ মানুহে ভুল হোৱাটো তেনেই সহজ, কিন্তু মই এটাই ভাবোঁ যে কৰিব যে পাৰিলোঁ সময় কিবা এটা নিশ্চয় পাৰিলোঁ। কোনোবাই ভাল পায় নে নাপায় সেয়া মই নাজানো। এতিয়া আমি অকণমান, আপুনি যিহেতু যথেষ্ট সময় আপুনি ধৰ্মৰ লগত জড়িত হৈ আছে, বিভিন্ন সময়ত আপুনি ধাৰ্মিক যিসমূহ তত্ত্ব আছে সেই তত্ত্ব আপুনি অনুবাদো কৰিছে, গীতা অমৃত ৰস যেনেকৈ আপুনি ধৰ্মৰ লগত জড়িত হৈ আছে। আমি বিভিন্ন সময়ত দেখোঁ যে যিসমূহ আচলতে বৈষ্ণৱ ধৰ্ম আছে, বৈষ্ণৱ ধৰ্মত সদায় এটা শব্দ থাকে নাপায়, আৰু যাক লৈ নাপায় শব্দটোক লৈ বিভিন্ন বিতৰ্ক হয়। যেনে ধৰি লওক মুৰ্গী পুহিব নাপায়, গাহৰি পুহিব নাপায়, গাহৰি খাব নাপায়, তেনেধৰণৰ কিছুমান বিতৰ্ক বিভিন্ন সময়ত দেখা যায়। এই গাহৰি, মুৰ্গী এনেধৰণৰ বস্তুবিলাক যে পুহিব নাপায় বুলি কয়, আপুনি কি ক'ব এই ক্ষেত্ৰত? কিহৰ কাৰণে মানে এই নাপায় শব্দটো আহিলে, বা এইসমূহ বস্তু পুহিব নাপায় বা খাব নাপায় বা ভক্ষণ কৰিব নাপায়? প্ৰকৃততে এইটো কথা হ'ল, কিবা নিশ্চয়কৈ বিজ্ঞানসন্মত কিবা যুক্তি আছে তাতে? ধৰ্মটো মানুহে সৃষ্টি কৰিছে, নিশ্চয়। গতিকে নীতি নিয়মবোৰো মানুহে সৃষ্টি কৰিছে, মানুহৰ চাহিদা অনুযায়ী, মানুহৰ ৰুচি অনুযায়ী নীতি নিয়ম কিছুমান কৰি লৈছে। যদি গীতা জ্ঞানে কৈছে যে খাদ্য সম্ভাৰেৰে মানুহক বেয়া পথলৈ নিব পাৰে বুলি ভাবিব নোৱাৰি। গতিকে মই ভাবোঁ আত্মসংযমীজনে, পূৰ্ণ আত্মসংযম ৰক্ষা কৰাজনে খাদ্য সম্ভাৰ পায় নাপায় ইয়াৰ বিচাৰ নকৰে। আৰু ধৰি লওক যিসমূহ খাদ্য, সেই খাদ্যসমূহ ভক্ষণ কৰিলেও বেয়া পথলৈ নাযায়, কাৰণ তেওঁ আত্মজয়ী। এতিয়া আমি পুনৰ কিতাপৰ মাজলৈ উভতি আহিছোঁ। 4খনকৈ কিতাপ প্ৰকাশ হ'ল, আৰু কিমান কিতাপ বৰ্তমান প্ৰকাশ নোহোৱাকৈ আছে আপোনাৰ? মই লিখাটো মই এতিয়ালৈকে আৰু 6-5খনেই লিখি থৈছোঁ, আধা ৰোৱা, দুটা এটা কপিহে কৰি থৈছোঁ। একেবাৰে শেহতীয়াকৈ মোৰ 3খন কিতাপ আছে, আৰু 3খন সম্পূৰ্ণ নাই হোৱা, একেবাৰে লাষ্টৰ পেজতটো মোৰ হোৱা নাই। মই আগতে কৈছোঁ যে মোৰ শিক্ষা কম, মই একে কোবতে লিখি উলিয়াব নোৱাৰোঁ। আকাৰ, ৰচয়িকাৰ, বৰ্ণ, শব্দ বহুত ভুল হৈ থাকে। এনেকৈ মই 3-4 মান লিখোঁ। বহুত কিতাপ কাগজ কলমৰ দৰকাৰ হয়। লিখি শেহত গৈ যিটো হ'ব কাৰণে মানে মই 4 বা 5 নম্বৰৰ যিটো লিখনি, সেইটো মই সাধুসকললৈ লৈ যাওঁ। জ্ঞানী আছে নহয়, আলোচনা কৰোঁ। তেওঁলোকে যদি কয় যে আপুনি ছপাব পাৰিব, তেতিয়া মই আৰু ছপাবলৈ দিওঁ। এনেকৈ কৰি আছোঁ। লমৰ ভিক্ষা জুলুঙা তেওঁলোকৰ ওচৰত, নহয় জানো? নিশ্চয়কৈ আমিও আশা কৰিম আপোনাৰ যিসমূহ কিতাপ প্ৰকাশ ৰাইজে নিশ্চয়কৈ আদৰি লৈছে, আৰু আগন্তুক যিসমূহ কিতাপ আহিব, প্ৰকাশ কৰিম বুলি আপুনি ভাবি আছে, মনতে যিসমূহ আধৰুৱা হৈ আছে, সেইখিনিও সম্পূৰ্ণ কৰক। আমি যদি আমি পাৰোঁ নিশ্চয়কৈ আপোনাক সহায় কৰিম। আৰু মই আমাৰ যিসমূহ দৰ্শক আছে, মই দৰ্শকক এটা বস্তু দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ককাৰ হাতৰ আখৰকেইটা চাওক আপোনালোকে, ইমান সুন্দৰ হাতৰ আখৰ। নিশ্চয়কৈ আমাৰো চাগে ইমান সুন্দৰ হাতৰ আখৰ নহয়, ইমান সুন্দৰ হাতৰ আখৰ। ককাই খন্তেক সময়ৰ পূৰ্বে আচলতে এই শ্লোকটো লিখিছিলে, গীতাৰ শ্লোক এটা লিখিছিলে, গতিকে সুন্দৰকৈ লিখিছে। ইমান সুন্দৰ হাতৰ আখৰ, ইমান সুন্দৰ প্ৰতিভাৰ অধিকাৰী। কিন্তু এইগৰাকী ককা আচলতে প্ৰচাৰ বিমুখ হৈ আছিলে, বৰ্তমানো তেখেত প্ৰচাৰ বিমুখ হৈ আছে, আৰু যাৰ বাবে তেওঁ যিসমূহ আচলতে কিতাপ প্ৰকাশ কৰিব লাগে বা যিসমূহ প্ৰকাশ কৰাৰ পথত আছে, সেই কিতাপসমূহ
প্ৰকাশ কৰিব পৰা নাই। প্ৰথম কথা হৈ গৈছে অতি ভিতৰুৱা এটা অঞ্চল য'ত আচলতে ককাই বসবাস কৰে। গোলাঘাট জিলাৰ যি গেৰুকানি গাঁও আছে, গেৰুকানি গাঁৱত ককাই বাস কৰে আৰু বৰ্তমান আমি তাতে উপস্থিত আছোঁ। আৰু এই গাঁওখনৰ ভিতৰত ইমান অসাধাৰণ প্ৰতিভাৰ এগৰাকী ব্যক্তিয়ে বাস কৰি আছে। 4খনকৈ আচলতে কিতাপ। এটা কাৰণেই আচৰিত লাগে, এইগৰাকী ককা কিন্তু আনুষ্ঠানিকভাৱে 8ম শ্ৰেণীলৈকে আচলতে অধ্যয়ন কৰিছিল। আৰু 8ম শ্ৰেণীৰ ককাই উল্লেখ কৰিছে যে 8ম শ্ৰেণীলৈ অধ্যয়ন কৰাৰ পাছত নহয়, ককাই 4ৰ্থ শ্ৰেণীতেই বৰ্তমান ক'বলৈ গ'লে আজিৰ ভাষাত যদি কওঁ ক্লাছ 4তে এখন কবিতা পুথি লিখিছিলে। কিন্তু সেয়া সময়ৰ আচলতে তাগিদাত হয়তো হেৰাই গ'ল, যিহেতু সেই সময়ত এনেধৰণৰ ব্যৱস্থা নাছিলে পুথি প্ৰকাশৰ। বহু দিনৰ আগৰ কথা কৈছে ককাই, সেয়ে চাগে হয়তো হেৰাই গ'ল। আমি আশা কৰিম আগন্তুক দিনত ককাৰ দীৰ্ঘায়ু কামনা কৰিম। আৰু যিসমূহ আচলতে কিতাপ বৰ্তমানো প্ৰকাশ পোৱা নাই, সেই কিতাপসমূহ প্ৰকাশ কৰিবৰ বাবে প্ৰকাশক গোষ্ঠী আগবাঢ়ি আহক। আৰু আমাক যোগাযোগ কৰিলেই হ'ল। পৰৱৰ্তী সময়ত যদি কোনো প্ৰকাশক গোষ্ঠী আগবাঢ়ি আহে, নিশ্চয়কৈ ককাৰ এই 3খন কিতাপ প্ৰকাশ পাব। আৰু পুনৰবাৰ আমি দৰ্শকলৈ এটা কথাই আহ্বান জনাইছোঁ, এইগৰাকী ককা 8ম শ্ৰেণীলৈকৈ কিন্তু অধ্যয়ন কৰা। এটা কথা প্ৰমাণ, জ্বলন্ত প্ৰমাণ যে আনুষ্ঠানিক শিক্ষাই যে কেৱল শিক্ষা, সেই কথা নহয়। আপুনি যিমানেই অধ্যয়ন কৰিব, আপোনাৰ জ্ঞানৰ যি ভাণ্ডাৰ সেই সিমানেই বিশাল হৈ গৈ থাকিব। গতিকে জ্ঞান অৰ্জন কৰক আৰু আনুষ্ঠানিক শিক্ষা বাদ দিয়ক। বিভিন্ন সময়ত দেখা যায় যে আনুষ্ঠানিক শিক্ষাৰ বাবেই আচলতে কিছুদিনৰ পূৰ্বে আচলতে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী যেতিয়া পৰীক্ষাৰ ৰিজাল্ট দিছিলে, সেই তেতিয়া দেখা গৈছিলে যে আনুষ্ঠানিক শিক্ষা যি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী দেওনাখন যিসমূহ ছাত্ৰ ছাত্ৰীয়ে আচলতে কিছু বেয়া হৈছিলে, তেওঁলোক মানসিকভাৱে ভাগি গৈছিলে। কিন্তু আমি এটাই অনুৰোধ জনাওঁ তেওঁলোককো যে মানসিকভাৱে ভাগি নপৰিব। আনুষ্ঠানিক শিক্ষাই মূল শিক্ষা নহয়। জীৱন সংগ্ৰামত আগুৱাই যাবলৈ হ'লে প্ৰকৃত হৈছে অধ্যয়ন কৰক, আগবাঢ়ি যাওক। আৰু আমি ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ। ককাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু অনাগত দিনত যিসমূহ আচলতে গ্ৰন্থ ককাৰ প্ৰকাশ পাবলৈ আছে, সেই গ্ৰন্থসমূহ প্ৰকাশ কৰাত প্ৰকাশক গোষ্ঠী আগবাঢ়ি আহক, আমি তাৰে কামনা কৰিছোঁ। এই কিতাপসমূহ আমাক যোগাযোগ কৰিলে আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। আৰু যদি ককাৰ লগত কেতিয়াবা কথা পাতিম বুলি বা যোগাযোগ কৰিম বুলি ভাবে, নিশ্চয়কৈ আমাৰ লগত যোগাযোগ কৰিব। আমি নিশ্চয়কৈ ককাৰ লগত আপোনালোকক যোগাযোগ কৰাই দিম। Subscribe my channel and press the bell icon to all notification.